अपडेट আহিছে ইফালে আপোনালোকে দেখিবলৈ পাইছে अब राजस्थान सरकार देगी आपको 5 लाख रुपये महीना यूट्यूब पर वीडियो बनाने के এটা সময় আছিল সকলোৰে ঘৰে ঘৰে ৰেডিঅ' আছিল যত নেকি অকল শুনিবহে পাৰি চাব নোৱাৰি ৰেডিঅ'ৰ পিছতে আমাৰ মাজলৈ আহিল টিভি যত নেকি শুনিবও পাৰি শুনাৰ লগতে চাবও পাৰি টিভিৰ পিছতে আমাৰ মাজলৈ আহিল ল্যাপটপ কম্পিউটাৰ যত নেকি চাবও পাৰি শুনিবও পাৰি লগতে টেপিবও পাৰি বৰ্তমান সময়ত ৰেডিঅ' টিভি ল্যাপটপ কম্পিউটাৰ সকলোবোৰ এটা জায়গাতে উপলব্ধ হ'ল আৰু সেইটো হৈছে স্মাৰ্টফোনত আজিৰ দিনত এই স্মাৰ্টফোনটোৰে কি কৰিব নোৱাৰি ভাল কামত ব্যৱহাৰ কৰিলে ভাল বেয়া কামত ব্যৱহাৰ কৰিলে কাল আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা স্মাৰ্টফোন যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এটা বিগ আপডেট বিগ আপডেট হৈছে যিসকল ভিডিঅ' ক্ৰিয়েটাৰ ফেচবুকাৰ হওক ইউটিউবাৰ হওক আপোনাৰ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া ক্ৰিয়েটাৰ হওক আৰু তেওঁলোকৰ বাবে এটা বিগ আপডেট আছে এটা সময়ত আপোনালোকে হয়তো গম পাইছিল প্ৰথমতে কৈ লৈছো মই আপোনালোকক এটা সময়ত খুবেই টিভি চলিছিল আৰু আজিকালি টিভি নচলা হৈছে আৰু তেওঁলোকৰ ইলেকশ্যনৰ সময়ত যিসকল আমাৰ চৰকাৰ হওক বা বিভিন্ন ধৰণৰ পাৰ্টি হওক তেওঁলোকৰ সময়ত মানে ইলেকশ্যনৰ সময়ত বাতৰি প্ৰচাৰ কৰিছিল ধৰক আমাক ভোট দিব এডভাৰটাইজ মাৰিছিল আমাক ভোট দিব আমাক জয়যুক্ত কৰিব আৰু আজিৰ দিনত টিভিত এডভাৰটাইজ মাৰি লাভ নাই তেওঁলোকৰ কিয়নো লাভ নাই টিভি ইমান এটা মানুহে নাচায় হয়তো আপুনি যদি হোটেলৰ ৰুমত থাকি পাইছে তেনেহলে আপুনি নিশ্চয় নিজকে অনুভৱ কৰিছে নিজকে মন কৰিছে হোটেলৰ ৰুমত টিভি থাকিলেও আপোনালোকে টিভি নাচায় হয়নে নহয় সেইটো মোক কমেন্ট কৰি জনাব আৰু আজিৰ দিনত সকলো স্মাৰ্টফোনে বেছি কৈ চায় আৰু সেয়েহে যিসকল ভিডিঅ' ক্ৰিয়েটাৰ তেওঁলোকৰ বাবে এটা বিগ আপডেট আছে যিসকলৰ 1000 ফলোৱাৰ হওক বা 1000 ছাবস্ক্ৰাইবাৰ হওক যিসকলৰ লাখ হওক বা মিলিয়ন হওক তেওঁলোকৰ বাবে এটা বিগ আপডেট চৰকাৰৰ ফালৰ পৰা হিন্দী খবৰ 24 ফালৰ পৰা এটা আপডেট আহিছে ইফালে আপোনালোকে দেখিবলৈ পাইছে अब राजस्थान सरकार देगी आपको 5 लाख रुपये महीना यूट्यूब पर वीडियो बनाने के माने 5 लाख टका वीडियो बनाले দিব মাহত 5 লাখ কেনো সকলোকে কোড দিব যিসকলৰ মিলিয়ন সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে উপাৰ্জন কৰিব আৰু আমাৰ অসমৰ পৰা মিলিয়ন কোন আছে তেওঁলোকে 5 লাখ কে মাহত উপাৰ্জন কৰিব আপডেটৰ মতে আৰু চাওক এটা সময় আছিল যেটো সময়ত চৰকাৰী চাকৰি বিচাৰি মানুহ গৈছিল মানে চৰকাৰৰ ওচৰত আৰু বৰ্তমান সময়ত চৰকাৰ আহিছে ইউটিউবাৰ সকলৰ কাখত মানে আজি বেছি দিন হোৱা নাই আমাকো মাতিছিল এখন মিটিংলৈ চৰকাৰে মাতিছিল তালৈ গৈছিলো গৈ কিনি মিটিং হৈছিল আপোনালোকক ভিডিঅ' ফুটেজ এটা দেখাইছো হে মানে যিখন মিটিং হৈছিল ভিডিঅ' ফুটেজটো দেখুৱাৰ আগত আপোনালোকক দেখুৱাই লৈছো আমাক নিমন্ত্ৰণ দিয়া চিঠিখন এফালে ওপৰত দেখিবলৈ পাইছে চেনেল দুলৰাজ অসম আৰু নিমন্ত্ৰণ দিছিল আমাক এমপি মাননীয় প্ৰদান বৰুৱা ছাৰে মই কোনো এটা দলক ভাল বেয়া বুলি ক'ব নাযাওঁ যেহেতু মাতিছে ন আৰু সেয়েহে যাবলগীয়া হ'ল আৰু আমাৰ অসমীয়াত কথা এষাৰ আছে নহয় মাতিলে ৰণলৈ যাব কৈছে না মাতিলে ভোজলৈ যাব মানা কৰিছে আৰু সেয়েহে যেহেতু চিঠিখন মোৰ হাতত পৰিলে আৰু ৰৈ নাথাকিলো চিধা মই ধেমাজি গুচি গলো যদিও সাৰ্কিট হাউচ চিনি নাপাওঁ ছাৰ ধেমাজি সাৰ্কিট হাউচ ক'ত আছে ক'ত আগত এই ইয়াত নেকি ওচৰতে ওচৰতে আছে মানে কৈছে ধেমাজি সাৰ্কিট হাউচ এইটো নেকি পাৰ্কিং ইয়াত কৰিব পাৰিনে পাৰিব কোনোবা অহা কথা আছিলে আজি আহিছে নেকি ক'ত এইফালে মিটিং ইয়াত আছে ইয়াত নেকি কেনেকৈ পাৰে 9 বছৰৰ এটা ৰিডিং ক'ত কৰে মই নাজানো আমাৰতো মানে কোনোবা এটা যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা পাই পিনে তাৰ যদি সাংঘাতিক ঘৰখনৰ এটা পৰিৱৰ্তন আহিছে তাকো এটা আপোনালোকে যদি এটা দাঙি ধৰিব পাৰে সেইটো কৰক ক'ৰবাত এটা ৰেচন কাৰ্ডেও এটা পৰিয়ালক ভাল হ'ব পাৰে বহু ক্ষেত্ৰত যিহেতু ৰুল নাজানে আমাৰ মিডিয়া মানুহবিলাকে ৰুলবিলাক নাজানে লটো নাজানে সেইকাৰণে তেওঁলোকে ৰং জেগাত গৈ হৈ হাল্লাটো কৰি দিয়ে মিটিংখনলৈ গলো আৰু সৰুৰ পৰা যিজন মানুহৰ নাম শুনি আছিলো প্ৰদান বৰুৱা বুলি তেখেতক নিজ চকুৰে দেখা পালো খুবেই ভাল লাগিল আৰু বিশেষকৈ বেছি ভাল লাগিল যিসকল আমাৰ ধেমাজি আৰু লখিমপুৰৰ ইউটিউবাৰসকল আছিল তেওঁলোকক মানে কাষত পালো আৰু কাষত পোৱাৰ বাবে বেছিয়ে ভাল লাগিল আৰু তাত কিন্তু টকা পইচাৰ কথা একো ওলোৱা নাই দেই মই বাৰু মিটিংখনৰ প্ৰথমৰ পৰা নাই গৈ পাওঁতে বহু সময় লাগিল গমটো পাইছে চিলাপথাৰৰ পৰা ধেমাজি যাবলগীয়া হৈছে ৰাস্তা ঘাট আমাৰ এইটো চাইডে একেবাৰে ভাল নহয় আৰু তেতিয়া ছাৰহঁতে এষাৰ কথা কৈছিল কিন্তু সেইষাৰ কথা খুবেই ভাল লাগিল যদিহে ৰাস্তা ঘাট ক'ৰবাত বেয়া হৈ আছে কোনোবাই ৰেচন কাৰ্ড এখন পোৱা নাই কোনোবাই BPL কাৰ্ড এখন পোৱা নাই কিবা কিবি পোৱা নাই চৰকাৰৰ ফালৰ পৰা তোমালোকে ভিডিঅ' বনাই প্ৰস্তুত কৰি কিনি আগবঢ়াবা তেতিয়াহে আমি সেই আপডেটবোৰ পাম আমাকনো কোনে জনাব তোমালোকে জনালেই জনোৱা সেই বুলি কৈছিল সেইষাৰ কথা বেছি ভাল লাগিল কিন্তু মই কোনো এটা দলক ছাপোৰ্ট কৰা নাই আৰু কোনো এটা দলক ভাল পাওঁ বুলি ক'ব যোৱা নাই আৰু যিখন চৰকাৰ আছে সেইখন চৰকাৰে থাকক বা বেলেগ চৰকাৰে থাকক সকলোৰে লগত আমি মিলি থাকিব লাগিব যদি চৰকাৰ থাকিলেহে আমি থাকিম চৰকাৰ যদি নাথাকে পাকিস্তানৰ নিচিনা আমাৰ অৱস্থা হ'ব ৰাজস্থান চৰকাৰে যিদৰে 5 লাখকৈ টকা দিছে হয়তো অসম চৰকাৰেও দিব পাৰে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক বা অন্যান্য দলেই হওক
দিব পাৰে আৰু যদিও দিয়ে পইচা দিয়ে ইউটিউবত যদি ভিডিঅ' অসমৰ ইউটিউবাৰসকলে বনায় আপোনালোকক এটাই অনুৰোধ কৰিছোঁ আপোনাৰ নিজ ইচ্ছামতেহে ভোটটো দিব কাৰো কথা আপোনালোকে নুশুনিব যিদৰে ৰাজস্থান চৰকাৰে পইচা দিছে ঠিক সেইদৰে অসম চৰকাৰেও দিব পাৰে ধৰি লওক এক্সাম্পল মোক কালি কোনোবা এটা দলে 5,000 টকা এটা দিলে আৰু সেই 5,000 টকাটো নালাগে কিয় দিলি বুলি ক'লে নহ'ব ল'ব লাগিব লাগিলে মই সেই পইচাটো কি কামত ব্যৱহাৰ কৰোঁ নিজৰ ইচ্ছামতে কৰিব পাৰে ধৰক মই নিজে ব্যৱহাৰ নকৰি কাৰোবাক দি দিছোঁ দান দি দিছোঁ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক দি দিছোঁ দুখীয়া শ্ৰেণী মানুহ আছে তেওঁলোকক দি দিছোঁ নোলোৱাকৈ নাথাকিব আৰু যদিও মই ভিডিঅ' বনাওঁ ন আৰু ৰাইটতহে বনাম ৰাইটটো ৰংটো ৰাইট কৰিব নাযাওঁ আৰু আপোনালোকে গম পাবই আৰু গম পাব মানে কোনো এটা দলক মই ছাপোৰ্ট নকৰোঁ আগৰ পৰা ভাল নাপাওঁ আপোনালোকক মই আগতো কৈছোঁ আজিলৈকে BPL কাৰ্ড এখন হওক ৰেচন কাৰ্ড এখন হওক যিকোনো চৰকাৰী ঘৰ এটাই হওক বা টিউবেল এটাই হওক বা লেট্ৰিন এটাই হওক সেইবিলাক পোৱা নাই আৰু সেইটো পাৰ্চনেল কথা ক'বও নাযাওঁ পোৱা নাই নিজে বনাইছোঁ নিজে কৰিছোঁ আৰু সেয়েহে মানে ধৰক কোনো এখন চৰকাৰক মই ছাপোৰ্ট কৰিব নাযাওঁ মোৰ নিজৰ ইচ্ছামতে মই ভোটটো দিম আপোনালোকেও দিব আৰু যদিও অসমৰ ইউটিউবাৰসকলক পইচা দিয়ে তেওঁলোকে যদি ভোট দিবলৈ যদি আপোনালোকক যদি ৰিকুৱেষ্ট কৰি ভিডিঅ' বনায় তেনেহ'লে আপোনাৰ নিজ ইচ্ছামতেহে ভোটটো দিব কাৰণ কাৰো কথা নুশুনিব মই আপোনালোকক যিটো ভিডিঅ' ফুটেজ দেখালোঁ সেই ভিডিঅ' ফুটেজটো চাই মই বিজেপিৰ মানুহ বুলি নাভাবিব কংগ্ৰেছৰ মানুহ বুলি নাভাবিব কভাৰ মানুহ বুলি নাভাবিব মই এটা সাধাৰণ মানুহ মোক যদি কালি যদি কংগ্ৰেছেও মাতে তালৈও যাম আৰু যদি মোক নিৰ্দলীয় পাৰ্টি কোনোবাই যদি মাতে মই তালৈও যাম মানে সকলোৰে লগত মিলি থাকিব বিচাৰোঁ আমাৰ সেইবিলাক ভেদভাদ নাই আৰু ৰাজনীতি নাই আমি মানে নৰ্মেল মানুহ আৰু কোনো যাতে ভাবি নলয় যাতে মই কোনোবা এটা পাৰ্টিৰ ওপৰত মাত মাতি ভিডিঅ'টো বনাইছোঁ কোনোবা এটা পাৰ্টিক মই বেয়া পাইছোঁ কোনোবা পাৰ্টি এটাক ছাপোৰ্ট কৰিছোঁ কাকো ছাপোৰ্ট কৰা নাই আৰু যিটো বিগ আপডেট আছিল আৰু সেই আপডেটটোহে দিছোঁ যিসকলৰ হাতত স্মাৰ্টফোন আছে আৰু তেওঁলোকে ভিডিঅ' বনাই থাকক হয়তো ভৱিষ্যত সময়লৈকে যদি এটা ভাল ক্ৰিয়েটাৰ হৈ যায় এজন ভাল ক্ৰিয়েটাৰ হৈ যায় তেনেহ'লে হয়তো কিবা এটা পাবও পাৰে মানে ধৰক পৰি ধৰি নহয় যিখিনি টাইম আছে আজৰি সময়ৰ টাইম সেইখিনি সময় উলিয়াই এনেই কিবা এটা কৰি থাকক মানে স্মাৰ্টফোনত এটা স্মাৰ্টফোনৰ পৰা কি কৰিব নোৱাৰি সকলো কামেই কৰিব পাৰি সকলো কামেই সম্ভৱ আৰু আপোনালোকেও লাগি থাকক বাৰু আৰু আপোনালোকে এইবাৰ কোনখন চৰকাৰক বা কোনটো দলক ভোট দিব আৰু সেইটো জনাব আৰু যিটো দলৰ মানে কমেণ্ট বেছি থাকিব আৰু সেইটো দলকে ময়ো ভোট দিবলৈ চেষ্টা কৰিম